হাই গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভালেই। আৰু আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰি দিছোঁ। আৰু আজি হ'ল ছানডে। এতিয়া আমি দুটা একেলগে ওলাইছোঁ বহুত দিনৰ মূৰত ফুৰিবলৈ যাওঁ বুলি, নাজানো ক'লৈ যাওঁ আৰু আপোনালোককো দেখাই যাম। তো ভিডিঅ'টো চাই যাব। আৰু গৈ থাকোঁতে দেখিলোঁ এয়া হালদিপাৰী বুঢ়ী মন্দিৰ। সেৱা এটা কৰি ল'লোঁ। আৰু আমি ফুৰি সোমালোঁ এইখনত। কাজিৰঙাৰ ফালে আছে আৰু ৰেষ্টুৰেণ্টখন ইমান ভালকৈ নাজানো কি নাম। আগতো আহিছিলোঁ এবাৰ, ভিডিঅ' কৰা নহ'ল। এবাৰ ভাবিছোঁ অকণ ভিডিঅ' কৰোঁ, আপোনালোককো দেখাওঁ। ভাবিলোঁ ইয়াতে কিবা এটা খাই লওঁ। আৰু বহুত ধুনীয়া লাগিছিলে ইয়াৰ হেৰিটো, ভিতৰটো চাওকচোন ইমান ধুনীয়া। আৰু আমাৰ যিহেতু বহুত ভোকো লাগি আছিলে, আমি যিহেতু আৰু খাবলৈ যে একোৱেই নাছিলে, আমি ভাবিলোঁ সেইকাৰণে চিকেন চাওয়ে অৰ্ডাৰ দিলোঁ পিছত। আৰু খাবলৈ ইমান ভাল নালাগিল, ভাবিলোঁ আৰু কিনো কৰিম এতিয়া, যিহেতু ভোকো লাগি আছিলে। আৰু আহি পাওঁতে প্ৰায় আমাৰ 8:30 বাজিলে। আৰু আজি হ'ল নেক্সট ডে। আৰু এতিয়া গৈ আছে এয়া মাহঁতৰ ঘৰলৈ বুলি। আৰু যিহেতু এতিয়া ভাদ মাহ চলি আছে, এয়া নামঘৰত নাম গোৱাও হৈ। আৰু এতিয়া সোমাইছোঁ আমি এয়া বিচাৰলৈ বুলি, যিহেতু কিবা কাপোৰ কিনিবলৈ আছে বোলে তাৰ। আৰু ময়ো চাইছোঁ মোলৈ কিবা পাওঁ বুলি, একোৱেই পচন্দ নহয় মোৰ, ইমান চাওঁ। অবিও পচন্দ কৰি আছে মোলৈ, তাৰ পচন্দটো মোৰ। ইমান কাপোৰ চেণ্ডেল চোৱাৰ পিছত একোৱেই ভাল নালাগিল। লাষ্টতে মোৰ এই চেণ্ডেলযোৰ ভাল লাগিলেনো কি হ'ব, মোলৈ বহুত ডাঙৰ হ'ল। আৰু এইবোৰ চিম্পলতো বহুত ধুনীয়া চেণ্ডেল আছিলে, কিন্তু এইবোৰ মোৰ জোখৰ নহয়। মই একোৱেই মোৰ পচন্দ নহ'ল, যোনটো পচন্দ লাগে মোলৈ নহয়। সেইবাবে মালে এযোৰ লৈ ল'লোঁ আৰু লাষ্টত। আৰু আহি পেলাই এয়া খাব লৈছোঁ দুপৰীয়া ভাত সাজ। বৰ ধুনীয়াকৈ মাংস ভাত বনাই থৈছে, ভাজি দালি এয়া। আৰু এতিয়া ভাতকেইটা খাই লওঁ। আৰু এতিয়া আহিলোঁ অকণমান সিহঁতৰ লগত খেলিবলৈ বুলি। কুকুৰ পোৱালিকেইটা চাওকচোন, বহুত মৰম লগা। এতিয়া খেলি আছে, এয়া দেখিছে, বহুত মৰম লাগিছে চাই পেলাই। আৰু এইফালে এয়া এইটোতো আৰু বহুত ক'বই নালাগে, বহুত কিউট লাগিছে এইটো। এয়া আমি আহিলোঁ মাহঁতৰ ঘৰলৈ আৰু ভাত পানীও খালোঁ। আৰু এতিয়া বাজিছে 4:30, এতিয়া ঘৰ যাবই হ'ল। আৰু অলপমান ফটো চটো উঠিলোঁ, ৰিলচো বনালোঁ। আৰু এইফালে আমাৰ এয়া বাইদেউ কাপোৰ খোলাই নাই দেখিছে, একদম পূৰা ৰিলচত, পূৰা মোবাইল চাত বিজি একে। আৰু এয়া হ'ল আমাৰ মা, জ্বৰ হৈ পেলাই অৱস্থা বেয়া বিচাৰি, এয়া দেখিছেনে বহুত খীনাই মিনাই গৈছে। এয়া গা ধুই পেলাই আহিছে এতিয়া, আজি দেৰিও হৈ গ'ল গা চা ধোৱা। আৰু এইফালে বহুত বেমাৰো হৈ আছে। আৰু এয়া পপিও ভাত পানী খাই শুই আছে ধুনীয়াকৈ, গৰমৰ কাৰণে সি বেচেৰা পকাতে এনেকৈ লিপিত খাই শুই থাকে। আৰু তাক কিছুমান কথা শিকাই আছে ভণ্টিয়ে। আৰু ইয়াৰ পৰা হৈ গ'ল। এয়া এতিয়া যাব ওলাইছোঁ ঘৰলৈ বুলি। আহি পাওঁতে আমাৰ বহুত দেৰি হৈ গ'ল। আৰু আজি ভাত খাব মন নাই, সেইবাবে এতিয়া বনাই আছোঁ চেৱৈ। আজি ফাৰ্ষ্ট টাইম এনেকৈ বনাইছোঁ, খাবলৈ ভালেই হৈছিলে, কিন্তু গাখীৰটোৱে কমি গ'ল। একো নাই তেনেকৈ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, যদিহে ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই।